আজি মই আপোনালোকক এটি মোৰ সৰু অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে চাই পাইছে আমি ক'ৰবালৈ গৈ আছোঁ স্কুটিতে। মোৰ হাজবেণ্ডে স্কুটি চলাই আছে। আমি ক'ৰবালৈ গৈ আছোঁ। জানেই দুদিন আমি এটা প্ৰগ্ৰামৰ কাৰণে গৈছিলোঁ। পাহাৰপুৰ বিলিভাৰ্ছ এষ্ট্ৰেণ্ট চাৰ্চত আমি গৈছিলোঁ প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে, যিহেতু তাতে উপবাস প্ৰাৰ্থনা থৈছিলে মহিলাবিলাকৰ যি উপবাস প্ৰাৰ্থনা আছিলে তাতে মোক মাতিছিলে তাতে প্ৰভুৰ বাক্য দিবৰ কাৰণে। সেইটো তাতে আমি গৈছিলোঁ। তাৰে এটা অভিজ্ঞতা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাইছেনে ৰাস্তাটো কেনেকুৱা ধৰণৰ? আমি এই সময়ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই যি দলংখন আপোনালোকে চাইছেনে, এই দলংখনৰ মাজেদি আমাক পাৰ হৈ যাব লাগিব। চাইছেনে মানুহবিলাকে কেনেকৈ বাইকত পাৰ হৈ গৈছে। সেয়া ডাবল আমাকে সেইমত পাৰ হ'ব লাগিব। যিহেতু আমি প্ৰথমবাৰ আহিছোঁ, দলংখন চাই মোক বহুত বিৰাট ভয় লাগিছিলে। চাই পাইছেনে দলংখন? এয়া চব মানুহবিলাক পাৰ হৈছেহি আৰু আমিও পাৰ হ'ব লাগিব। এই সময়ত আমি পাৰ হৈ আছোঁ। চাইছেনে দলংখন বাঁহেৰে বনোৱা হৈছে। যিহেতু দলংখন সম্পূৰ্ণ বনোৱা নাই, এনেকুৱাই আছে দলংখন। চাই পাইছেনে বাঁহেৰে? এয়া দলংখন কেতিয়া ভাঙে কোনো ঠিক নাই, তথাপিও মানুহবিলাকে এই দলংখনৰ মাজেদি পাৰ হৈ যায় আৰু। চাইছেনে? এয়া আমি গৈ আছোঁ। মোৰ লগত আছে মোৰ হাজবেণ্ড আছে আৰু মোৰ ডাঙৰ সন্তান। এয়া মোৰ সৰু সন্তান এৰণ, তাৰ পাপাই লৈ পেলাই গৈ আছে। পাৰ হৈছেহি আৰু আমি লাহে লাহে পাৰ হৈছোঁ। দলংখন পাৰ হওঁতে বহুত বিৰাট ভয় লাগিছিলে, তথাপিও লাহে লাহে পাৰ হৈছোঁহি প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে, যিহেতু গৈ আছোঁ সেইটো কাৰণে। আৰু এই চাইছেনে বাঁহেৰে বনোৱা হৈছে, তলত বাঁহ দিয়া হৈছে, কেতিয়া ভাঙে কোনো ঠিক নাই দলংখন। এয়া পাৰ হ'লোঁ। এয়া চাইছেনে বহুত ধুনীয়া ঠাইখন। পাৰ হ'লোহি, আমি গৈ আছোঁ আমি এতিয়া। ধুনীয়া চাইছেনে গছ গছনি, চাহ গছ, বহুত ধুনীয়া ঠাইখন। আমি গৈ আছোঁ। আপোনালোকে চাওক কিমান ধুনীয়া ঠাইখন। এয়া আমি দলংখন পাৰ হ'লোহি। দলংখন পাৰ হৈ এতিয়া আমি আমাক যাব লাগিব। চাওক আপোনালোকে এতিয়া হাজবেণ্ডৰ কাৰণে আমি ৰৈ আছোঁ। স্কুটি কি বুলি কয় লৈ আহিব। এয়া চাইছে মোৰ সৰু সন্তান, এয়া মোৰ ডাঙৰ সন্তান। চব এই সময়ত আমি আহি পালোহি। এতিয়া আকৌ পাৰ হ'ব লাগিব। আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে চাওক এই সময়ত আমি আহি পালোঁ আৰু এখন নদী পাৰ হ'ব লাগিব। যিহেতু এয়া চাই পাইছেনে নদীখন? এই নদীখন আমাক পাৰ হ'ব লাগিব। আমি এই সময়তে নদীখন পাৰ হ'ম। এয়া মোৰ সন্তান, তেওঁ খুব ভাল পাইছে এই নদীখন। যেতিয়া বৰষুণ দিয়ে, পানী পূৰা ভৰ্তি হয়, তেতিয়া মানুহবিলাক পাৰ হ'ব নোৱাৰে, ৰৈ থাকিব লাগে পানী শুকাবলৈকে। সময়ত আমি যামহি, পাৰ হ'ম। এতিয়া মই পাৰ হ'বলৈ লৈছোঁ মোৰ সৰু সন্তানটিক লৈ পেলাই। চাইছেনে এতিয়া পাৰ হ'ম। চাওক আপোনালোকে কিমান ধুনীয়া। ইয়াতে পানী বহুত ঠাণ্ডা। এতিয়া মানুহবিলাকৰ যাতায়াতৰ অলপ অসুবিধা আছে, বহুত কষ্ট হয় তেওঁবিলাকৰ কাৰণে। কাৰণ যাতায়াতৰ সুবিধা নথকাৰ কাৰণে কিছুমান মানুহক হস্পিটেললৈ নিবলৈও বহুত প্ৰব্লেম হয়। কিছুমান মানুহ আধা ৰাস্তাতে মৃত্যুমুখত পৰিবলগীয়া হয়। এনেকুৱা কণ্ডিশ্যন আছে। চাই পাইছেনে? এনেকুৱা এয়া পাহাৰপুৰ বুলি সেইখন ঠাই আমি গৈ আছোঁ প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে। চাইছেনে? এতিয়া মোৰ হাজবেণ্ডে স্কুটি লৈ পাৰ হ'ব। চাব, এয়া তেওঁ স্কুটি লৈ পাৰ হ'ল। এয়া পাৰ হ'ল। এতিয়া আমি গৈ আছোঁ
গীৰ্জা ঘৰলৈ য'ত প্ৰগ্ৰাম থোৱা হৈছে আপোনালোকক দেখাম মই ইমান দূৰ আমি পাৰ হৈ আহিলোঁ আৰু ইয়াত গৈ আছোঁ বহুত গৰম লাগি আছিলে ইয়াত চাইছেনে ধুনীয়া পৰিৱেশ এয়া আমি হেমত গৈ আছোঁ যিহেতু ইয়াত কয়লা বিজনেছ কৰা হয় কাৰণে কয়লা কাৰণে চাই পাইছেনে কলা আছে এইফালে কয়লা বিজনেছ ইয়াতে হয় চাই পাইছেনে এইয়া চাই পাইছে আমি গীৰ্জালৈ আহি পালোঁ চাৰ্চ সেয়া পাহাৰপুৰ বিলিভাৰ ৰেষ্টুৰেণ্ট চাৰ্চত আমি আহি পালোঁহি ইমান দূৰৰ পৰা প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে প্ৰভুক ধন্যবাদ দিছোঁ আমাক সুস্থ শৰীৰে আনিলে দলংখন পাৰ হ'লোঁ নদী পাৰ হ'লোঁ এই সময়ত আমি গীৰ্জালৈ আমি সোমামহি আমি আহি পালোঁ আৰু এতিয়া আমি প্ৰগ্ৰাম আৰম্ভ কৰিম প্ৰভুৰ পৰিচৰ্যা ইয়াতে কৰিবলৈ ঈশ্বৰৰ অনুগ্ৰহত পালোঁ সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ এয়া মোৰ এটি অভিজ্ঞতা আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ